তলৰ কোনবোৰ পদাৰ্থ? ইয়াত উত্তৰ হৈছে চকী, বায়ু, বাদাম, ঠাণ্ডা, পানীয়, সুগন্ধি দ্ৰব্যৰ সুবাস। 2 নম্বৰ কৈছে কাৰণ দৰ্শোৱা। কৰাকৈ ভজা গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। ইয়াৰ কাৰণ? উত্তৰ গেছৰ ব্যাপনৰ মাত্ৰা উচ্চতাৰ বৃদ্ধিৰ লগে লগে বাঢ়ে। গৰম বস্তুৰ ক্ষেত্ৰত ব্যাপনৰ মাত্ৰা বাঢ়ে বাবে বস্তু বহু দূৰলৈ বাঢ়ি যায়, কিন্তু ঠাণ্ডাৰ বস্তুৰ ক্ষেত্ৰত ব্যাপনৰ মাত্ৰা কম হয় বাবে গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। এজন ডুবুৰীয়ে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। ইয়াৰ পদাৰ্থ কি ধৰ্মৰ ভিত্তিত সম্ভৱ? উত্তৰ পানী অণুসমূহৰ মাজত আকৰ্ষণী বল কম থকাৰ বাবে এজন ডুবুৰীয়ে পানী ফালি সোমাই যাব পাৰে। 4 নম্বৰ কুৱেশ্যন হৈছে পদাৰ্থ কণিকাবোৰৰ বৈশিষ্ট্য কি কি? উত্তৰ পদাৰ্থ কণিকাবোৰৰ বৈশিষ্ট্য হৈছে ইহঁতৰ মাজত খালী ঠাই থাকে, ইহঁতৰ মাজত আকৰ্ষণী বল থাকে, ইহঁত সদায় গতিশীল। 5 নম্বৰ কুৱেশ্যন পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰ পৰিমাণকে ঘনত্ব বোলে। তলৰ কোনবোৰ ঘনত্ব উত্তৰক্ৰমত সজোৱা? উত্তৰ হৈছে ইয়াত চিমনিৰ পৰা ওলোৱা ধোঁৱা, বায়ু, কপাহ, চক, মহ, লো। 6 নম্বৰ এ পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা। উত্তৰ গোটা, জুলীয়া, গেছীয়। গোটা বস্তুৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন থাকে। 2 নম্বৰ আন্তঃকণিকাৰ আকৰ্ষণ অতি বেছি। 3 নম্বৰ আন্তঃকণিকাৰ ব্যৱধান অতি কম, দৃঢ় সংকোচন নঘটে। জুলীয়াৰ নিৰ্দিষ্ট আয়তন আছে কিন্তু নিৰ্দিষ্ট আকৃতি নাই। 2 নম্বৰ আন্তঃকণিকাৰ মাজৰ আকৰ্ষণ মধ্যমীয়া। 3 নম্বৰ আন্তঃকণিকাৰ ব্যৱধান মধ্যমীয়া। 4 নম্বৰ দৃঢ় নহয়, সামান্য সংকোচন ঘটে। গেছীয় বস্তুৰ ভিতৰত নিৰ্দিষ্ট আকৃতি আৰু আয়তন নাই। অন্তঃকণিকাৰ আকৰ্ষণ একেবাৰে কম। অন্তঃকণিকাৰ ব্যৱধান অতি বেছি, একেবাৰে দৃঢ় নহয়, সহজে সংকোচন ঘটাব পাৰি। ইয়াত বি নম্বৰ উত্তৰ হৈছে দৃঢ়তা। দৃঢ়তা পদাৰ্থৰ এটা বৈশিষ্ট্য যাৰ বাবে পদাৰ্থ এটা নিৰ্দিষ্ট আকৃতি লয়। কঠিন পদাৰ্থৰ দৃঢ়তা খুব বেছি, সেইবাবে ইহঁতৰ ওপৰত বল প্ৰয়োগ কৰিলে ভাঙি যাব পাৰে, কিন্তু আকৃতি পৰিৱৰ্তন কৰা টান। জলীয় পদাৰ্থৰ দৃঢ়তা কম, আনহাতে গেছীয় পদাৰ্থ দৃঢ় নহয়। সংকোচনশীলতা যি ধৰ্মৰ বাবে বল বা চাপ প্ৰয়োগ কৰাৰ ফলত বস্তুৰ আয়তন কমি যায় তাক সংকোচনশীলতা বোলে। গেছৰ অণুসমূহৰ মাজত খালী ঠাই বেছি বাবে ইহঁতে খুব বেছি সংকোচনশীল। প্ৰবাহিতা যি ধৰ্মৰ বাবে পদাৰ্থৰ অণুসমূহ এঠাইৰ পৰা আন ঠাইলৈ বাগৰি যাব পাৰে তাক প্ৰবাহিতা বোলে। জলীয় পদাৰ্থৰ অণুসমূহে ধৰ্ম দেখুৱায়। আকাৰ এইটো পদাৰ্থ অণুৰ এটা নিৰ্দিষ্ট জ্যামিতীয় সজ্জা। কঠিন পদাৰ্থৰ অণুসমূহৰ নিৰ্দিষ্ট আকাৰ আছে, আনহাতে গেছীয় আৰু জলীয় পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ নাই। গতিশক্তি অণুসমূহৰ গতিৰ ফলত হোৱা শক্তি গতিশক্তিও বোলে। গেছীয় পদাৰ্থৰ গতিশক্তি বেছি। ঘনত্ব পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণক ঘনত্ব বোলে। 7 নম্বৰ কাৰণ দৰ্শোৱা। অকল উত্তৰখিনি কৈছোঁ, কুৱেশ্যনখিনি তোমালোকে চাই ল'বা। ইয়াত ক নম্বৰ হৈছে উত্তৰ লিখিম কাৰণ গেছীয় পদাৰ্থৰ অণুসমূহৰ মাজত আকৰ্ষণ বল খুব কম আৰু অণুসমূহে যেতিয়া তেতিয়া খুব বেগত ঘূৰি ফুৰে। বি নম্বৰ উত্তৰটো হৈছে কাৰণ গেছৰ অণুসমূহে বাহিৰলৈ আহিবলৈ খুব জোৰেৰে চেষ্টা কৰে। চি নম্বৰ উত্তৰ হৈছে কাৰণ টেবুলখনৰ নিৰ্দিষ্ট আকাৰ, ভৰ আৰু আয়তন আছে। ডি নম্বৰ উত্তৰ হৈছে কাৰণ গেছীয় পদাৰ্থসমূহ অণুৰ মাজত আকৰ্ষণীয় বল খুব কম, কিন্তু কঠিন পদাৰ্থৰ অণুসমূহৰ মাজত আকৰ্ষণীয় বল খুব বেছি। কঠিন পদাৰ্থৰ তুলনাত জলীয় পদাৰ্থৰ ঘনত্ব কম, কিন্তু দেখিছানে বৰফ পানীত উপঙে কিয় বাৰু? উত্তৰ বৰফ পানীত উপঙে কাৰণ বৰফৰ ঘনত্ব জলীয় পানীতকৈ কম, কাৰণ পানীৰ তুলনাত বৰফৰ ভৰতকৈ আয়তনৰ পৰিমাণ বেছি হয়।